হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আহিলোঁ ৰাতিপুৱাই চাউলৰ জেগালৈ, মানে আমিয়ে নিবলৈ লাষ্ট আছিলোঁ চাগে, বেছি মানুহ নাছিলে তো এয়া কোনো নাহে, মানে সেইকাৰণে মই আহিব লগা হ'ল। हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। মামাই দিয়া দালি চাউ চেনি এয়া চাউল বান্ধি ল'লোঁ এতিয়া, আৰু যাওঁ আৰু কেনেকৈ যাম। এইফালে আহি গ'ল ভাঙা টিঙা বেপাৰী। এয়া তাৰ কথা কৈছে, এজনী দেখিছা খাব নোপোৱা এজনী এই দেখিছে নাই ক'ত খচাই দেখিছে ন। খোলব মুখে কাটিলেও দেখিছে নাই। এইফালে ডাঙৰ খুৱাই খেৰ হেৰি কৰিছিলে, মই তাত লং জাপ মাৰি আছিলোঁ। তাৰপিছত ভাত চাত খালোঁ, আৰু ভাত চাত খাই গৈ কাম বন কৰি এতিয়া মানে এনি আছোঁ, আৰু কাপোৰ কেইটামান ধুব আছে, আৰু জোতাযোৰ ধুব আছে, ধুই লওঁগৈ। তাৰপিছত আপোনালোকে চাই থাকিব দেই। এইফালে কাপোৰ চাপোৰ পূৰা মেলি কৰি দি এতিয়া গা ধুই কৰি লৈ মই ৰিলচ বনাম। আৰু এতিয়া মই ৰেডি, কেমন লাগিছে? এতিয়া মই ৰিলচ বনাই লওঁ। এতিয়া মই এইফালে ৰাস্তাৰ ফালে ওলাই আহিছোঁ, আৰু মাহঁতে জলপান খুন্দি আছে, তো আপোনালোকে চাই দিব। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু মামী বহিছে, এজনী মা, বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল, আমাৰ পেহীয়ে অসমীয়াৰ মামীয়ে আছে, মইনা টঙে ৰখে এজনী আমাৰ বুলবুলি বা, এজনী হাঁহি আছে মই ব্লগ বনোৱাৰ কাৰণে। একো নাই। এতিয়া উঠাই আছো, আপোনালোকে মোক ফেমাছ কৰি দিয়ক। একো তৰিকা ভিক মাংনে। এইফালে আইতাও হাঁহি আছে। এজনী আমাৰ গোসাঁনী মুনু আহিছে, এজনী আমাৰ খুৰী আহিছে, এজনী আমাৰ টিকি জলপান খুন্দি আছে আমি। এইফালে আমি জলপান চলপান খুন্দি কৰি আহি আছো। চৰি মই খুন্দা নাই, এয়া বেলেগে খুন্দি আছিলে, তো মই চাই পেলাই এতিয়া আহি আছো। আমি দুজনী এজনী কোচত লৈ আহিব লাগে বোলে। মায়ে মাছ ফ্ৰাই কৰি আছে, মই মাংস খাই কম্বল চম্বল যাতে ঠাণ্ডা পুৰা বোলে। क्या सीन है, वाह क्या सीन है। হৈ গ'ল ভাত মাছ, আৰু এতিয়া মই ভাত খাই লওঁ। এতিয়া মোৰ ভাত পানী খাই এতিয়া মই শুবলৈ সময় হ'ল, তো বাই বাই। 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह।